প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত থকা তেজ এপ্লিকেশ্যনটো খুলি লওক। খুলি লোৱাৰ পাছত আপোনাৰ যোনটো হেণ্ডছেটত স্ক্ৰীন লক আছে সেইটো দি দিয়ক। দি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো খুলি যাব। খুলি যোৱাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপুনি দেখা পাব নিউ বুলি। নিউত ক্লিক কৰি দিব। নিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা বহুত অপশ্যন দেখাব। আপুনি যিহেতুকে বিল পে'মেণ্ট কৰিব, গতিকে আমি সোঁহাতে চুৱাইপ কৰি চাম। ইয়াতে মোৰ অপশ্যন এটা দেখাব, মোৰটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইবিলাক হেৰিত পে'মেণ্ট কৰিব পাৰিব। APDCL আমাৰ যোনটো ইলেক্ট্ৰিচিটিৰ আছে আছামৰ, সেইটোতো দিব পাৰিব। মই এতিয়া ভডাফোনৰ যিহেতুকে পষ্টপেইড বিল দিম, সেইটোত চিলেকশ্যন কৰিম। চিলেকশ্যন কৰাৰ পাছত আপোনাৰ এনেকুৱাকৈ দেখাব। দেখুৱাৰ পাছত আপুনি ইয়াতে গেট ষ্টাৰ্টেড বুলি যে আছে তলত, তাতে ক্লিক কৰি দিলে হ'ল। গেট ষ্টাৰ্টেডত ক্লিক কৰি দিলোঁ মই অকণমান। দিয়াৰ লগে লগে এনেকুৱা এটা অপশ্যন দেখাব, য'ত নেকি আপোনাৰ মোবাইল নাম্বাৰ আকৌ একাউণ্ট নেম যোনটো সেইটো বহাই দিব লাগিব। ইয়াতে মই মোবাইল নাম্বাৰটো ইনপুট কৰি দিছোঁ বাৰু। তাৰপাছত মই নামটো ইনপুট কৰি দিম। তো এতিয়া মই মোবাইল নাম্বাৰটো ইনপুট কৰি দিছোঁ, যোনটো নাম্বাৰত বিল পে'মেণ্ট কৰিম। তো এতিয়া দিয়াৰ পাছত তলত আকৌ একাউণ্ট নেম, যাৰ নামত এইখন চিমখন আছে, তাৰ নামটো বহাই দিলোঁ। দিয়াৰ পাছত এইটো সোঁহাতে যোনটো ব্লু আইকনটো আছে তাতে টাচ কৰি দিলোঁ। দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব, য'ত নেকি তলত আপোনাৰ চব ডিটেইলছ দেখুৱাৰ পিছত লিংক একাউণ্ট থাকিব। লিংক একাউণ্টত ক্লিক কৰি দিলে হ'ল। লিংক একাউণ্ট ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ অপশ্যন আহি যাব, আৰু আপুনি তলত এটা অপশ্যন দেখা পাব মেক পে'মেণ্ট বুলি। মেক পে'মেণ্টত আপুনি টাচ কৰি দিয়ক। টাচ কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে দেখাব আপুনি কিমান টকাৰ বিল পে'মেণ্ট কৰিব মোবাইল নাম্বাৰটোৰ এগেইনষ্টত। মই ইয়াতে বিল এমাউণ্টটো লিখি দিম, আপোনালোকেও নিজৰ বিল এমাউণ্টটো ইয়াতে বহাই দিব। তো গতিকে মই এমাউণ্টটো লিখি দিলোঁ। দি পেলাই যোনডাল ৰাইট চিন আছে তাতে ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে তলত আপোনাৰ অপশ্যন আহিব প্ৰচিড টু পে' বুলি। প্ৰচিড টু পে'ত মই এবাৰ টাচ কৰি দিলোঁ। দিয়াৰ লগে লগে পে'মেণ্ট প্ৰচেছিং দেখাই আছে। এতিয়া আমাৰ যোনটো 6টা অংকৰ হেৰিটো আছে নাম্বাৰটো, এইটো বহাই দিলোঁ। UPI যোনটো চিক্ৰেট কোড সেইটো দিয়াৰ পাছত ৰাইট চিনডালত ক্লিক কৰি দিম। দিয়াৰ লগে লগে আমাৰ পে'মেণ্ট প্ৰচেছিং হৈ আছে। এইটো আপোনাৰ পে'মেণ্ট ছাকচেছ হৈ যাব। চাই থাকক আপুনি অকণমান। এইটো মেছেজ আহিয়ে গ'ল পে'মেণ্ট হৈ গ'ল বুলি। অকণমান ৱেইট কৰক। ইয়াতে দেখুওৱা নাই যিহেতুকে, এয়া দেখিছে পেইড হৈ গ'ল। আৰু মই এখন স্ক্ৰেচ কাৰ্ড পাই গ'লোঁ, যোনখনত মই কিবা নহয় কিবা এটা ৰিৱাৰ্ড পামেই নিশ্চয়। গতিকে আহকচোন চাওঁ সেইখনত কিমাননো পাওঁ বাৰু। এতিয়া আমি চাব লাগিব। ৰিৱাৰ্ড যোনটো আছে তলৰ ফালে অফাৰৰ ৰিৱাৰ্ডত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আপোনাৰ ইয়াতে স্ক্ৰেচ কাৰ্ডখন দেখাই দিছে। সেইখনত মই এবাৰ টেপ কৰি দিলোঁ। দিয়াৰ লগে লগে এইখন স্ক্ৰেচ কৰি দিলোঁ। দিয়াৰ লগে লগে ইয়াতে দেখা পাইছে আপোনালোকে ইউ হেভ ওন ₹21। গতিকে মই 21 টকা পাই গ'লোঁ, আৰু বেংকৰ পৰা মেছেজ আহি যাব এতিয়া অকণমান পাছতে। চাই লওক, এইয়া দেখিছে আহি গৈছে মেছেজটো। এতিয়া আপুনি এইটো ডাইৰেক্ট মোৰ বেংকত সোমাই যাব। তো এইটোৱে আৰু ইমান সহজ বস্তু। আপোনালোকেও এনেকুৱাকৈ নিজৰ বিল চিল পে'মেণ্ট কৰি থাকক আৰু কেছবেক লৈ থাকক। ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব আখৰখিনি টিপি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো টিপি দিয়ক, যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পায়।